হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আকৌ আহিছোঁ এটি নতুন ভিডিঅ' লৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভালকৈ পকা জলকীয়া এক পোৱা ঠাৰিৰ সৈতে ধুই ৰ'দত শুকুৱাই সৰু সৰুকৈ কাটি লৈছোঁ। দুটা নহৰু বাকলি গুচাই এইখিনিও শুকাই লৈছোঁ। সৰিয়হ 3 চামুচ, ডাঙৰ চামুচেৰে লৈছোঁ 3 চামুচ। ডাঙৰ চামুচেৰে ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ আৰু সৰু চামুচেৰে গৰম মছলা 1 চামুচ লৈছোঁ। এটা কেৰাহীত অলপ তেল লৈ ভালকৈ গৰম হোৱাৰ পিছত তাত নহৰুখিনি দি দিছোঁ। গেছটো একেবাৰে কমাই থৈ দিম। তাৰপিছত সৰিয়হখিনি দি অকণমান লাৰি দিম। তাৰপিছত দিছোঁ নিমখ 1 চামুচ। নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত কাটি থোৱা জলকীয়াখিনি তাত দি দিছোঁ। এতিয়া গেছটো বন্ধ কৰি গোটেইখিনি ভালকৈ লাৰি থাকিব লাগিব। জলকীয়াৰ ভিতৰত মছলাখিনি সোমাই গ'লেহে জলকীয়াখিনি টেষ্টি হয়। এতিয়া গুড়ি মছলাখিনি দি দিম। দি 3 মিনিটমান সময় মই ভালকৈ লাৰি থাকিম। সকলোৰে ঘৰত থেকেৰা টেঙাৰ কুঠি পোৱা যায়। এতিয়া জলকীয়া আচাৰত মই 6-7 টুকুৰমান থেকেৰা টেঙা সৰু সৰুকৈ ছিঙি দিম। জলকীয়া আৰু টেঙাৰ মিশ্ৰণে এটা ধুনীয়া সোৱাদ আনে। এয়া ধুনীয়া জলকীয়া আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।